हेलो नमस्कार स्वागतम जनाइছো प्रार्थना कलिता ब्लॉग चैनेलर अन्य एक भिडिओले आरो আজি মই আহিছো ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ এটা অনুষ্ঠানত আৰু এই অনুষ্ঠানত মোক এগৰাকী ঘোষিকা বা আধৰুতা হিচাপে তেওঁলোকে নিমন্ত্ৰণ জনাই আনিছে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই আজি ইয়াতে উপস্থিত হৈছোহি আৰু ইয়াতে আমাৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আহিব আৰু তাৰ লগতে পূৰ্বাঞ্চল ইউটিউব চেনেলটোৰ জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্ত আমাৰ মাজত উপস্থিত আছে গতিকে চাই থাকিব আজি অনুষ্ঠানটো আজি আমাৰ লগত আছে জনপ্ৰিয় ইউটিউব চেনেল পূৰ্বাঞ্চলৰ ভাস্কৰ দত্ত আহক আজি আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনাক আমাৰ চেনেললৈ বহুত বহুত ধন্যবাদ আৰু এনেকৈ হঠাতে লগ পাই খুবেই ভাল লাগিল আৰু প্ৰাৰ্থনা কলিতা হয়নে খুব ধুনীয়া নাম আৰু ধুনীয়া চেনেল আৰু প্ৰাৰ্থনা কলিতাৰ এই নতুন চেনেলটি যাতে খুব ধুনীয়াকৈ আগবাঢ়ি যায় আৰু তেখেতৰ যি ইউটিউবৰ কেৰিয়াৰ তাত নিজৰ জয়যাত্ৰা যাতে মানে ভৰি দিয়ে বা অব্যাহত ৰাখে ধন্যবাদ ভাস্কৰ দা এতিয়া ভাস্কৰ দাৰ লগত আমি অলপমান কথা পাতিম আহকচোন ভাস্কৰ দা আমি আপোনাৰ পৰা জানিব খুজিছো যে আপুনি ইউটিউবৰ যাত্ৰাটো কেনেদৰে আৰম্ভ কৰিলে হয় আচ্ছা এইটো আচলতে বস্তুটো এনেকুৱা ধৰণৰ মই কৈ দিছোঁ এইফালে অ'কে তাত আহিব মানে ধৰি থাকোঁ একো ধৰি থাকোঁ যাত্ৰাটো এনেকুৱা হ'ল 2017 চনত যেতিয়া মই জবটো কৰিছিলোঁ কিন্তু ফ্ৰেংকলি ক'বলৈ গ'লে মই জবটো কৰি ছেটিছফাই নাছিলোঁ মই কাৰণ টেকনিকেল বেকগ্ৰাউণ্ড টেকনিকেল বেকগ্ৰাউণ্ড কাৰণে মই টেকনিকেল নলেজ খুব মানে তাতো কেনেকৈ জড়িত হওঁ লাগি আছিল কিন্তু মোক কিছুমান মানে বাৰ্ডেন আহি গ'ল আৰু সেইটো কাৰণে মই খুব হোম টাউনত থাকিব লাগে সেইটো কাৰণে জবটো পালোঁ সোমাই গ'লোঁ তাৰপিছত কি হ'ল মই সেই টেকনিকেলখিনি কেনেকৈ সোমাম তো কাৰোবাৰ ৱেবছাইট বনাওঁ কিবা কৰোঁ তো এইখিনি বস্তু যেতিয়া মই ইউটিউবত দেখিলোঁ যে বেলেগ মানুহে শ্বেয়াৰ কৰিছে মোৰ কেলৈ চেনেল এটা বনাব নোৱাৰোঁ মোৰতো সেইখিনি নলেজ আছে বুলি মই ভাবোঁ তো সেইখিনি মই শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ 17 মাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ এটা হিন্দী টেকনিকেল চেনেল এটি এতিয়া অসমীয়া ভাষাত খোলা নাছিলোঁ কাৰণ অসমত মই এটাই চেনেল দেখিছিলোঁ দি ইণ্ডিয়ান বয় যিটো এতিয়া বৰ্তমান চেনেলটো আছে ভিডিঅ' নিদিয়ে তো বাকী ডিম্পু বা ইহঁতি অহা নাছিল তো তাৰপাছত দেখিলোঁ দেখোন যেতিয়া ডিম্পু আহিলে ভূষণ পাঠক আহিলে এজন দেখিছে অসমীয়াও মানে আমাৰ ভিউৱাৰ্ছ আছে তো মই বেলেগ কিবা এটা কৰিব লাগিব তো অসমীয়াত কৰিব লাগিব তো তেতিয়া ভাবিলোঁ যে কি কৰোঁ তো তেতিয়া টেকনিকেলটোকে অসমীয়াত কৰিবলৈ ধৰিলোঁ কিন্তু ব'ৰ হৈ গ'ল এবছৰ মই 300মান টেকনিকেল ভিডিঅ' বনালোঁ আৰু ছেইম অসমীয়াত বনাম আৰু ব'ৰ হৈ যাব সেইটো কাৰণে এতিয়া কি কৰিম অসমীয়াতো টেকনিকেল 10টামান ভিডিঅ' দিলোঁ তাৰপিছত নামটো চেঞ্জ কৰি পূৰ্বাঞ্চল কৰিলোঁ যিহেতু মই ফুৰি খুব ভাল পাওঁ ইতিমধ্যে মানে ইউটিউবত অহা আগতেও মই বহুতখিনি ঠাই ফুৰিছোঁ তো মই এনেও ফুৰিম বোলো সেইখিনিকে ৰাইজক দেখুৱাম আৰু নজনা কথা দেখুৱাবলৈ চেষ্টা কৰিম তো তেনেকৈ আহি গ'ল আৰু আপোনাৰ এই চেনেলটো আমিও চাওঁ আৰু বহুত দৰ্শকে চায় আৰু এটা খুব জনপ্ৰিয় নিশ্চয় নিশ্চয় আৰু তেখেতৰ নাজানা মানুহ নিশ্চয় নাই পিছে ভাস্কৰ দা আমি জানিব বিচাৰিছোঁ আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ শিক্ষাৰ বিষয়ে অলপ জনাব আচ্ছা মোৰ ঘৰ শিৱসাগৰ কালিবাৰী বুলি ঠাই এডোখৰ গাঁৱতে তাতে ঘৰ আৰু পুৰণা ঘৰ জাজি চোকাবাৰী গাঁও আৰু মোৰ শিক্ষা স্কুল শংকৰদেৱত হায়াৰ ছেকেণ্ডেৰী ছায়েন্স শিৱসাগৰ কলেজত ডিগ্ৰী কৰিলোঁ কম্পিউটাৰ এপ্লিকেশ্যন BCA এইটো মই বেংগলোৰ ইউনিভাৰ্চিটিত তাৰপিছত MCA কৰিলোঁ আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ পৰা সেয়াই তাৰপিছতে আপুনি পঢ়ি থাকোঁতে ফিফ্থ চেমত চাকৰিটো পাই গ'লোঁ এনেই কি কৰোঁ দেওবাৰবিলাক মই গুৱাহাটীত পঢ়ি থাকোঁতে তো পৰীক্ষাবোৰ দি আছিলোঁ খুব পৰীক্ষা তো এইটো টিকি গ'ল মানে তো ফিফ্থ চেমত যিদিনাখন পৰীক্ষা মোৰ শেষ হৈছে মই ঘৰত ঘূৰি দিছোঁ সেইদিনাখনে কৈছে যে ভাস্কৰ কাইলৈ এপইণ্টমেণ্ট লেটাৰ কালেক্ট কৰিবা আপুনি চাকৰি 2017 চনত পাইছে নহয় 12 চনত অতি কম বয়সতে চাকৰি পাইছে তেখেতে এইটো খুবেই ভাল খবৰ আৰু এজন জনপ্ৰিয় ইউটিউবাৰ ইয়াতকৈ আৰু কি লাগে নাই তথাপিতো সেইটো নহয় তথাপিতো মানুহৰ ঢেৰ কিছুমান আশা থাকে ন উইচ থাকে তো চেষ্টা কৰি আছোঁ যিমানখিনি নিজৰ উইচখিনি পূৰণ কৰিবলৈ আৰু তাৰ মাজতে কিছুমান দায়িত্ব থাকে দায়িত্বৰ মাজেৰে সেইখিনিও দায়িত্ব পালন কৰিও মই ইউটিউব চলাই গৈ আছোঁ আহি আৰু আপোনাৰ পৰা জানিব খুজিম যে আপুনি নিশ্চয় আজি ৰহাত প্ৰথম আহিছে ৰহাত আহি কেনেকুৱা লাগিছে ৰহাত আহি খুব ভাল লাগে আগতে মানে কি হৈছে আগতে মই বাছত যাওঁ ৰহা বুলি নামটো শুনো ঠিক আছে ৰাতি যেতিয়া যাওঁ মেইনলি মই নাইট চুপাৰত যেতিয়া আহোঁ ৰাতিয়ে পাৰ হয় পুৱতি নিশা মাজত শুই থাকোঁ মানে নিজে গাড়ী লৈ গ'লে ৰহাখন দেখি যাওঁ কিনো আছে কি কথা ইমান মই ডিটেইলছ নাজানো কিন্তু পিছত এতিয়া আজি আহি পেলাই মই যিখিনি ৰহাৰ বিষয়ে গম পাইছোঁ ইয়াৰ বুৰঞ্জী মই নিজৰ ইউটিউবত দিবলৈ চেষ্টা কৰিম তো সেয়াই জানি খুব ভাল লাগিছে আৰু ঠাইডোখৰ হাইৱে দেখাতকৈ বহুত ডাঙৰ ধন্যবাদ আমি ৰহাবাসী ৰাইজৰ তৰফৰ পৰা এই চেনেলৰ জৰিয়তে ভাস্কৰ দত্তলৈ বহুত বহুত ধন্যবাদ জনালোঁ খুব ধন্যবাদ মানে ভাল লাগিল যে এনেকৈ লগ পালোঁ পুনৰবাৰ কৈছোঁ আৰু এনেকৈ লগ পাই থাকিম হয় ধন্যবাদ আৰু আজিৰ অনুষ্ঠানটিত আমি পিছৰ কাৰ্যসূচীত দেখুৱাবলৈ যত্ন কৰিম গতিকে চাই থাকিব
আজি ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ এটা বিশেষ দিনত আমাৰ মাজত উপস্থিত হৈছেহি জনপ্ৰিয় অভিনেতা যতীন বৰাদেৱ আৰু লগতে আজি আমাৰ মাজত উপস্থিত আছে ৰহাৰ বিধায়ক শশীকান্ত দাসদেৱ। আমি যতীন বৰাদেৱক পতাকা উত্তোলন কাৰ্যসূচীত আগভাগ ল'বলৈ আহ্বান জনালোঁ আৰু ইয়াৰ লগতে উপস্থিত ৰাইজক পতাকা উত্তোলন স্থলীলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজি খুব গৌৰৱেৰে অনুভৱ কৰিছোঁ যে আজি আমাৰ পাৱাৰৰ যিটো প্ৰতিষ্ঠা প্ৰতিষ্ঠা দিৱসেই হ'ব এনেকুৱা এটা আলোচনা আৰু বিশেষকৈ এনেকুৱা আজি খুব ভাল হৈছে ৰহা চাব ডিভিজন অফিচটো ইনগ্ৰেশ্যন হৈছে আৰু বিভিন্ন আমাৰ বিষয়ববীয়াসকল উপস্থিত আছে। মই বিশেষকৈ এটা বেলেগ ছেকশ্যনৰ মানুহ যিটো অভিনেতা হিচাপে বহুত বছৰ থাকিলোঁ, তাৰপিছত অসম চৰকাৰে মোক অসম চলচ্চিত্ৰ বিত্তন নিগমৰ দায়িত্ব দিছিল, সেইটো মোৰ লাইনৰ বস্তু আছে। কিন্তু আচৰিত হৈছোঁ আৰু মোৰ সঁচাই ভাল লাগিছে যে মই APDCL ডাইৰেক্টৰ বা পোৱাৰ পিছত ইয়াত অসমৰ মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কৰিব পৰা যদি এটাই অনুষ্ঠান হৈছে এইটো APDCL যিটো দায়িত্ব দিছে, মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। এটা দায়িত্ব চৰকাৰে মোক অৰ্পণ কৰা বাবে মই এটাই প্ৰথম কথা ভাল পোৱা কথা যে নগাঁৱৰ সন্তান আৰু নগাঁৱৰ যিকোনো এটা সমস্যা সমাধানৰ ক্ষেত্ৰত যদি প্ৰথম মাত মাতিব লাগে APDCL হওক বা AGCL হওক, কিন্তু প্ৰথম মানুহজন মই আৰু নগাঁৱৰ ক্ষেত্ৰত যাতে দুপদে আগবাঢ়ি যোৱা যথেষ্ট অভিজ্ঞতা জড়িত হৈ আছে। আৰু মই ভাবোঁ যে আমাৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে তাৰ ভিতৰত যাতে আমাৰ APDCL হওক বা AGCL হওক আমি এটা সৰ্বশিখৰত উপনীত হ'ব পাৰিম বুলি মই আশাবাদী আৰু আপোনালোকৰ সহায় সহযোগিতা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। উপস্থিত ৰাইজ, এতিয়া আমি অন্য এক কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আহক আপোনালোকক তালৈ যাবলৈ মই সকলোকে আহ্বান জনাইছোঁ। সংগ্ৰহ কেন্দ্ৰটি উন্মোচনৰ কাৰণে আগবাঢ়িছোঁ আৰু এই শুভক্ষণত আমাৰ মাজত উপস্থিত আছে ৰহা সমষ্টিৰ বিধায়ক শ্ৰীযুত শশীকান্ত দেৱ ডাঙৰীয়া আৰু যতীন বৰা ডাঙৰীয়া। ধন্যবাদ ছাৰ। এই কেন্দ্ৰ উন্মোচন কৰিবলৈ আগবাঢ়িছে। আজি আমাৰ মাজত উপস্থিত আছে জনপ্ৰিয় অভিনেতা তথা APDCLৰ সঞ্চালক যতীন বৰাদেৱ। যতীন দা, স্বাগতম জনাইছোঁ। ধন্যবাদ। যতীন দা, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ আজিৰ দিনটো কেনেকুৱা লাগিলে আৰু বিশেষকৈ জানিব বিচাৰিছোঁ যে আমাৰ ছিনিয়ৰ চিটিজেনৰ কাউণ্টাৰটোৰ বিষয়ে আপুনি কি ক'ব? প্ৰথম কথা হৈছে মই নগাঁৱৰ সন্তান আৰু নগাঁৱৰ ৰহা মোৰ একেবাৰে নিজৰ ঠাই নিচিনা, যিহেতু আমি সৰুৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন ঠাইত আমি অভিনয় কৰিছোঁ। ৰহাৰ খুব ভাল লাগিছে যে যিটো ইয়াত অসম বৈদ্যুতিক আমাৰ যিটো উপসংমণ্ডল চাব ডিভিজন অফিচটো ইনগ্ৰেশ্যন কৰা হৈছে আৰু লগতে জিৰণি কোঠা আৰু এটা কেছ কাউণ্টাৰ যিটো ছিনিয়ৰ চিটিজেনৰ কাৰণে কৰা হৈছে। এইটো প্ৰচেষ্টাটো মোৰো এটা সপোন আছিল, যিহেতু মই এটা দায়িত্ব পোৱাৰ পিছত মই আমাৰ CEOকে আৰম্ভ কৰি সকলোকে মই জনাইছিলোঁ যে ছিনিয়ৰ চিটিজেনবিলাকৰ কাৰণে যদি এনেকুৱা ধৰণৰ এটা কাউণ্টাৰ খোলা যায়, মই ভাবোঁ যথেষ্ট বহুতে আজিকালি অনলাইন পে'মেণ্টবিলাকৰ ক্ষেত্ৰত অসুবিধা পায়, তেওঁলোকৰ কাৰণে এইটো সুবিধা কৰাই দিয়াৰ কাৰণে সঁচাই ভাল লাগিছে। ধন্যবাদ জনাব লাগিছে ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ সন্মুখত ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ। নমস্কাৰ। এতিয়া আমাৰ লগত উপস্থিত আছে গৌতম শৰ্মাদেৱ। তেওঁ SDO হয় ৰহা বৈদ্যুতিক সংমণ্ডলৰ আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ যে আজিৰ এই অনুষ্ঠানটোত তেওঁৰ অভিজ্ঞতা তথা তেওঁৰ আশা কি ৰহাবাসীক লৈ। ছাৰ, থেংক ইউ। আৰু মই একচুৱেলি এইটো এটা নতুন চেণ্টাৰ, কাষ্টমাৰ কেয়াৰ চেণ্টাৰ আজি হেৰি হৈছে, ইনগ্ৰেশ্যন হৈছে। এণ্ড আজিৰ দিনটো 65 ফাউণ্ডেশ্যন ডে ASEB। চ' মই বিশেষ সুখী। ছাৰহঁতো আহিছে, যতীন বৰা ছাৰো আহিছে। মই তেখেতৰ এগৰাকী ফেনে হয় ক'ব গ'লে, সৰুৰ পৰাই তেখেতক চাই আছোঁ। চ' তেখেতক পাইছোঁ আৰু ইমান ক্ল'জত পাইছোঁ, মোৰ বহুত ভাল লাগিছে। আৰু এইটো কাষ্টমাৰ চেণ্টাৰ মই আশা কৰিছোঁ ৰহাবাসীক যেনেকৈ সুবিধা কৰোঁ আৰু চাই যাওঁ আগন্তুক দিনত কি কৰিব পাৰোঁ ৰহাবাসীৰ কাৰণে, যে তেওঁলোকে মানে যিমান ফেচিলিটি সুবিধা পাব লাগে সেইটো ভালকৈ পায়। গতিকে আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি পৰৱৰ্তী সময়ত মোৰ ভিডিঅ' চাবলৈ বিচাৰে। আৰু ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই।